Hello guys, welcome to my YouTube channel. মই আপোনালোকক হোৱাটছআপৰ এটা সেটিংছৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব। তো গাইছ মই বেলেগ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। মোৰ গাটো অলপ বেয়া হৈছে, মানে জ্বৰ হৈছে, সেইকাৰণে মই বেলেগ ভিডিঅ' বনাব পৰা নাই। যদি জ্বৰ ভাল হয় আপোনালোকলৈ কালিলৈ বেলেগ ভিডিঅ' বনাম। তো গাইছ পোনপ্ৰথমে আপোনালোকে হোৱাটছআপত যাব। হোৱাটছআপত যোৱাৰ পিছত থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেটিংছ আছে, সেটিংছত ক্লিক কৰিব। এতিয়া লেখা আছে একাউণ্ট প্ৰাইভেচি সিকিউৰিটি চেঞ্জ নাম্বাৰ, এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰাইভেচিত ক্লিক কৰিব। এতিয়া লেখা আছে লাষ্ট চেঞ্জ এভৰিৱান। এইটোৰ বিষয়ে মানে হৈছে আপোনাৰ যদি নবডি কৰে আপুনি কেতিয়ালৈকে অনলাইন আছিলে এইটো দেখা নাপাব। এটা আছে প্ৰফাইল ফটো কৈ আছোঁ আপোনালোকক। প্ৰফাইল ফটো কৰাৰ পিছত আপোনালোকৰ মাই কণ্টেক্টছ মানে আপোনাৰ কণ্টেক্টত থকা নম্বৰ জানিব, আৰু যদি নবডি দিবে বেলেগে চাব নাপায়। আৰু এবাৰ আছে আপোনাৰ কণ্টেক্টত থকা নম্বৰ চাব, আৰু যদি নবডি দিয়ে কোনোৱে দেখা নাপাব। আৰু নেক্সট আছে ষ্টেটাছৰ আপোনাৰ মাই কণ্টেক্ট একচেপ্ট, এইটো হৈছে আপোনাৰ অকল কণ্টেক্টত থকা নাম্বাৰে পাব আৰু বেলেগে নাপায়। আৰু 2 নম্বৰত আছে অনলি শ্বেয়াৰ উইথ, আপোনাৰ লগে ষ্টেটাছ দিয়াৰ লগে শ্বেয়াৰ হ'ব যিকেইটা আপুনি শ্বেয়াৰ কৰিব খোজে। তো গাইছ এইখিনি আছিল ছেটিংছৰ বিষয়ে। ছেটিংছটোৰ বিষয়ে এইখিনি আছিল। যদি আপোনালোকে আগতে জানে তেন্তে জনাব। যদি ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব।